টাইটেনিক চলিল, জেক্ৰছৰ মিলন ঘটিল আৰু এই টাইটেনিক চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ ওলাই আহিল। কহিনুৰ থিয়েটাৰ এইবাৰ গৌৰৱত চল 50 বছৰ আৰু আমাৰ ফালৰ পৰা কহিনুৰ থিয়েটাৰলৈ বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো আৰু মই কেতিয়াও নেদেখা 3খনকৈ মঞ্চ থকা থিয়েটাৰ প্ৰথমবাৰ চালো। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ। আজি আচলতে এখন থিয়েটাৰ চাবলৈ আছো আৰু থিয়েটাৰখন হ'ল কহিনুৰ থিয়েটাৰ আৰু কহিনুৰ থিয়েটাৰে এইবাৰ 50 বছৰত ভৰি দিছে আৰু সেইবাবে আজি এখন নাটক চাবলৈ যাই আছো, মানে কহিনুৰ থিয়েটাৰৰে টাইটেনিক। আৰু টাইটেনিকখন যিহেতু চোৱা নাই, আজি চাম কেনেকুৱা লাগে। আৰু প্ৰায় আমি ইফালে আহিলে মানে এইখিনি জাগাত ৰখো, মানে ইমান ভাল লাগে, ঠাণ্ডা ঠাণ্ডা। আৰু ইফালে দাদি আছে, দাদি কি কাঞ্চা নেকি? ঠিক আছে বঢ়িয়া। আৰু আছো বৰ্তমান হাউলিৰ এইখন ব্ৰিজত আৰু ইফালে দেখিছেনে ৰাস মন্দিৰত মানে ইয়াতে কিবা চলি আছে নহয় 7,000 গৰাকী মহিলাৰ থিয় নাম আচলতে কিবা হৈ আছে আৰু ইয়াতে তো চাওক কিমান ৰাইজ আহিছে। আৰু ইফালে দাদি আছে, বহুত দিন চাইৰি শুনা নাই। দাদি এটা চাইৰি লাগে জাগাখিনিৰ নাম লৈ এটা না। বহুতে কয় পইচা হেনো হাতৰ মহিলা, অলপমান আগতে পাৰ হৈ আহিলো গইলা। আৰু এনেকৈ আহি পালো পাঠশালা আৰু বহুত দিন অহাই নাছিলো। আৰু ইয়াতে আহিলে যিফালে চাই সিফালে থিয়েটাৰৰ পোষ্টাৰ, মানে এনেকুৱা লাগিব থিয়েটাৰৰ পৃথিৱীতে আছো নেকি। আহি পালো কহিনুৰ থিয়েটাৰলৈ, বহুত সোনকালে আহিলো আৰু মই মানে নাটক চাই খুব ভাল পাওঁ, সেইবাবে এইবাৰ গোটেইবোৰ চাম যদি পাৰো। আৰু পিছে নাটক চাব আহিছো না, বহুত সোনকালে আহিলো দে। হৈ গ'ল ৰাতি, এতিয়া থিয়েটাৰ চাবলৈ আহিছো আৰু প্ৰথম দৰ্শনীটো মানে পুৰা শেষ আৰু যিমান টিকেট আছিল নহয় চবখিনি একদম বিক্ৰী হৈ গ'ল, মানে চেছে হ'ল। প্ৰথম দৰ্শনীটো শেষে হ'ল, এতিয়া দ্বিতীয় দৰ্শনী আৰম্ভ হ'ব, সেইকাৰণে আমি দ্বিতীয় দৰ্শনী চাবলৈ আহিছো। টিকেট চাওঁ ৰ'ব কেনেকুৱা ব্যৱস্থা কৰিছে। আৰু বৰ্তমান আছো টিকেট কাউণ্টাৰত, মানে টিকেট একদম শেষ আৰু পুৰা হ'লে কৈছে মানে প্ৰথম দৰ্শনীত মানে এটা দৰ্শনীত 1900 মান হ'ব পাৰে, মানে 1900 মান দৰ্শকে একেলগে চাব পাৰে, উপভোগ কৰিব পাৰে নাটকখন। আৰু এতিয়া মানে পুৰা হাল্লা হৈ আছে, চাৰিওফালে পুৰা ভিৰ। আৰু ভাই বহুত দিনৰ মূৰত লগ পালো, চাগে প্ৰথম দ্বিতীয়বাৰ লগ পালো আৰু আগৰ বছৰৰ মানে কহিনুৰ থিয়েটাৰতে লগ পাইছিলো, এইবাৰতো কহিনুৰ থিয়েটাৰতে লগ পালো। আৰু বহুত দূৰৰ পৰা আহিছে, আমিও বহুত দূৰৰ পৰা আহিছো, ভাগৰি জুগৰি আছো, তথাপিও মানে ছেকেণ্ড দৰ্শনী মানে দ্বিতীয় দৰ্শনী চাম। কেনেকুৱা লাগে? একদম বহুত বেছি ভাল লাগছে। আৰু তুমি এক্সাইটেড নে? বিৰাট এক্সাইটেড, মানে টাইটেনিক চাব পাইছো, মানে ৰখি আছিলো। অসমৰ সকলোকে নাটক যিখন চৰ্চাৰ আছিল এই নাটকখন চাম বুলি আশা কৰিছিলো আৰু আজি চাই বহুত বেছি ভালে লাগছে। মই জীৱনত ছেকেণ্ড শ্ব' চোৱা নাছিলো আৰু ছেকেণ্ড শ্ব'ৰ মানুহ চাওকচোন কিমান মানুহ। হে গাইছ পাগলা হৈ গৈছো মানুহ ক'ব লাগিব কিন্তু। আৰু এনেকৈ পিছফালে হৈ গ'ল আৰম্ভ কহিনুৰ থিয়েটাৰ। ইফালে আছে আমাৰ ভাই, একদম মজা। আৰু আৰম্ভ হোৱাৰ লগে লগে যিটো গান মিউজিক দিয়ে নহয়, তো সেইটোতে মানে কিছুমান নাচো লাগি যায়। মোৰো ইফালে নাচো লাগি আছে, কিন্তু গেলাৰীত নাচি আছে। আৰম্ভ হোৱাই নাই ইফালে থিয়েটাৰ, মানে নাটক। কহিনুৰ থিয়েটাৰ মানেই যে কাৰিকৰী কৌশলৰ চমক, আৰু সেইকাৰণে এই বৰ্ষৰ নাটক আৰম্ভ হৈ গ'ল কহিনুৰ থিয়েটাৰৰ টাইটেনিক। আৰু লাহে লাহে চাই আছো, কি বেলেগ লাগিছে, এডভান্স লেভেলত কেনেকুৱা কি কৰিছে বা। অভিনেতা অভিনেত্ৰী কলাকুশলীৰ লগতে গোটেই কহিনুৰ পৰিয়ালক ধন্যবাদ জনালো এখন ব্যতিক্ৰমী নাটক দেখুৱাৰ বাবে। আৰু সকলোৰে এই কষ্টক সন্মান জনাই আমাৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা জনাই আজিলৈ মাগিলো বিদায়। আৰু এতিয়া ধুনীয়াকৈ নাটক চাটক চাই ওলাই আহিলো আৰু ছেকেণ্ড দৰ্শনী দ্বিতীয় দৰ্শনী চালো, এতিয়া ঘৰলৈ যাওঁ। আৰু এই যে থিয়েটাৰখন চালো, মানে অলপমান ব্যতিক্ৰমী পালো। আচলতে আপোনালোকে কি থিয়েটাৰত আচলতে 2খন ষ্টেজ দেখে, এইখনত কিন্তু 3খন দেখিলো, সেইটো আচলতে ডাঙৰ কথা। আৰু যিমান যি কৰিছে নহয়, তো গোটেইখিনি সংগীতৰ পৰা পোহৰৰ পৰা যিখিনি সাজ সজ্জা গোটেইখিনি বহুত ভাল লাগে আৰু বেলেগ দুনিয়াত থকা যেন পাব, মানে সাগৰত একদম ঢৌত উঠি ভাহি যোৱা যেন পাব। সেয়ে আৰু মানে এনেকুৱা লাগিছে টাইটেনিক চাই যে সাগৰৰ পাৰত মানে নিজেও মানে গুচি গৈছো, যাই মানে টাইটেনিক উঠছো, মানে এনেকুৱা লাগিছে যেন মই সেই সময়ত মই ঘূৰি গৈছো। আৰু ইফালে দাদি কি ক'বা, নাটকখন চাই কেনে লাগিল? বঢ়িয়া লাগছে। আৰু ইফালে ভাইৰ বন্ধু, ইফালে বিজু, তুমিও আহিলা, তো ভাল লাগিল। বহুত দিন আশা কৰিছিল, একমাহ আগৰ পৰা মানে প্লেনিং কৰিছিল। কেনেকুৱা লাগিলে যে? ভাল লাগিছিল। আৰু এতিয়া যিটো সমাপ্ত হৈ গ'ল আৰু গোটেইখিনিয়ে ঘৰলৈ যাওঁ। আৰু লাষ্টত কি ক'বা শেষত মানে বহুত ভাগৰা আনিছোঁ এতিয়া, মানে যি কি নহওক কিন্তু এই ভাগৰটো মানে ফিলিঙে হোৱা নাই, কাৰণ টাইটেনিক চাইছোঁ মনটো এনেকুৱা লাগিছে যে কিবা এটা বেলেগ মানে ফিলিংছ পাই আছোঁ। আৰু আচলতে কি জানেনে, আপুনি যিটো কাম কৰে সেইটো মানুহৰ মানে সেইটো ফিল্ডৰ মানুহ লগ পালে বহুত ভাল লাগে। আৰু ডেকা ভাই মই আচলতে আগৰ পৰাই আমি বন্ধু, আৰু যিহেতু ভিডিঅ' চিডিঅ' অলপমান কথা পাতি থকা যায়, সেনেকৈ লগো নাপাওঁ। তো আগৰবাৰ কহিনুৰ লগ পাইছিলোঁ, এতিয়াও কহিনুৰ লগ পালোঁ, বাকী বহুত ভাল লাগিল ভাই। তেনেকুৱা বাকী মোৰ ভাই এনেকৈ দিনে ৰাতি কষ্ট কৰি থাকে, অ'টো যাই থাকে, ঠিক তেনেকুৱা আমিও যাই থাকোঁ, সেইখন লগা লাগি নহয়। বাকী এটা কথা কওঁ, মোৰ মেডিকেল চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। সেয়াই আৰু। তো বাকী যেনেও শুভেচ্ছা আছে গোটেইকেইজনৰ লগত, মানে সকলোৱে কাম চাম কৰি যাওক। তয়ে আৰু তো খাই দে ধুনীয়াকৈ ঘৰলৈ যাওঁ। তয়ে আছিল ভিডিঅ'টো, তো পুনৰ এটা ভিডিঅ'তে লগ পোৱাৰ আশা আজিলৈ দিছোঁ।